স্বাস্থ্যকৰ্মী আৰক্ষী সাংবাদিকসকল আৰু বিভিন্নজন মৰাণৰ সমাজকৰ্মী সকলে মৰাণত প্ৰত্যেক দিনাখনে যিদিনাখনৰ পৰা কোভিড-19 সন্তাক সৃষ্টি কৰিছে তাৰ পাছৰ পৰাই ভাৰতৰ লগতে অসমতো যি সজাগতা সৃষ্টি কৰি আছে মৰাণো তাৰ ব্যক্তিক্ৰম নহয়। মৰাণতো সকলোৱে একেমুখে বা কেনেকৈ কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে যুঁজ অব্যাহত দি ৰাখিছে। আমি মৰাণৰ সাংবাদিকসকলো তাৰ ব্যক্তিক্ৰম নহয়। আমি প্ৰত্যেক দিনাখনে মানুহক সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ। ছ'চিয়েল ডিষ্টেঞ্চিং কেনেকৈ মেইনটেইন কৰিব লাগে সেই কথাটো আমি বাৰে বাৰে আহ্বান জনাইছোঁ মানুহক। আমি আপোনাক জনাব বিচাৰিছোঁ মৰাণৰ এজন সমাজকৰ্মী অকণ ভূঞাই আৰম্ভণিৰ পৰাই আমাক যিদৰে সহযোগ আগবঢ়াইছে আজিও আমাৰ লগত তেওঁ নিজে চেনিটাইজিং কৰিছে। বিভিন্ন মৰাণৰ যিসকল স্কেনিং চেণ্টাৰ মৰাণৰ ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলা দুই ঠাইতে তেওঁ নিজে আমাৰ সাংবাদিকসকলৰ লগত স্কেনিং চেনিটাইজাৰ কৰিছে। গতিকে আমি ভাবোঁ এইদৰে প্ৰত্যেকজনে যদি স্বচ্ছতা চিন্তা কৰে তেতিয়াহ'লে হয়তো কোভিড-19 বিৰুদ্ধে আমি যুঁজ অব্যাহত দিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি জয়ী হ'ম। মৰাণত নিজাববীয়াকৈ মৰাণৰ যিসকল শ্ৰদ্ধা সংবাদকৰ্মী তেওঁলোকৰ সহযোগত আমি চেনিটাইজিং কৰিছোঁ। কাৰণ আমি এইকেইদিন দেখিবলৈ পাইছোঁ যে আন্তঃজিলা যি যাত্ৰীসকলৰ সুবিধাৰ্থে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে তাৰ কাৰণে আমাৰ চিকিৎসা কৰ্মীসকল দিনে নিশাই তেওঁলোকে 24 ঘণ্টাৰ কৰ্তব্যৰ নিষ্ঠা সহকাৰে পালন কৰিবলগীয়া হৈছে। যাৰ ফলত তেওঁলোকৰ যি অস্থায়ী প্ৰেক্ষাগৃহ আলি পদৰ পথৰ কাষতে আছে তাত যথেষ্ট আৱৰ্জনাময় হৈ গৈছে, যথেষ্ট মাখিয়ে ভৰি পৰিছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত বিভিন্নজনৰ লগত আমি যোগাযোগ কৰিছোঁ বা নগৰ সমিতিৰ লগতো আমি যোগাযোগ কৰিছোঁ। আমি কোনো সুফল নাপালোঁ। সকলোৱে কয় আমি সকলোৱে ব্যস্ত আছোঁ, চিকিৎসা কৰ্মীসকল যেনেধৰণে ব্যস্ত আছে গতিকে আমিও ব্যস্ত আছোঁ। শেষ মুহূৰ্তত আমি তেওঁলোকৰ চিকিৎসা কৰ্মীসকলে যিহেতু মানৱ সেৱা আগবঢ়াই আছে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰদ্ধাৰ সংবাদকৰ্মীসকলৰ সহযোগত আমি সকলোৱে একেলগে মিলি পিনে আমি যিবিলাক প্ৰধান ঠাই যেনেকৈ আমাৰ চৰাইদেউ জিলাৰ যিটো আমাৰ যাত্ৰীসকলৰ সুবিধাতে আমাৰ স্কেনিং চেণ্টাৰ আছে, ডিব্ৰুগড় জিলা সীমামূৰীয়া অঞ্চল যিটো স্কেনিং চেণ্টাৰ আছে, তেনেকুৱা প্ৰধান অঞ্চলবিলাকত আমি আজি চেনিটাইজিং কৰিছোঁ। সজাগতাৰ বাবে অসম চৰকাৰে সকলোতে সজাগতামূলক সৃষ্টি কৰি আহিছে। ঠিক তেনেদৰে আমি আমাৰ মৰাণৰ সাংবাদিকসকলেও বিভিন্ন ঠাইত আমি সজাগতা সৃষ্টি কৰি আহিছোঁ। আজিও আমি আমাৰ নিজা প্ৰচেষ্টাত সাংবাদিকসকলৰ নিজা প্ৰচেষ্টাত আমি মৰাণখন আমি